কেতিয়াবা আপোনজনৰ বাবে অপেক্ষা কৰিও বহুত ভাল লাগে যেতিয়া তেওঁ কয় তোমাৰ মাতষাৰ শুনিবলৈ কল কৰিলোঁ। তেতিয়া সঁচাকৈ ইমান যে ভাল লাগে সকলোৱে অনুভৱ কৰিব নোৱাৰে সেইটো অনুভৱ। পাহৰিব খোজো তোক, বেয়া পাব খোজো তোক, তোৰ অবিহনে সুখী বুলি বুজাব বিচাৰোঁ তোক, কিন্তু ৰৈ যাওঁ জানা কোনোবাখিনিত, কাৰণ জোনৰ অবিহনে হ'ব পাৰে জানো জোনাক। হাজাৰ অৱহেলাৰ কৰাৰ পিছতো যিয়ে তোমাৰ ওচৰলৈ ঘূৰি আহে ন, তেওঁতকৈ বেছি ভাল তোমাক কোনেও পাব নোৱাৰে। তুমি মোক বেলেগে একো নালাগে, মোক লাগে তোমাক। মোক তোমাৰ নিচিনা নালাগে, মোক লাগে কেৱল তোমাক। ভাগ্যত যি আছিল তাকেই পালোঁ। সুখ কম হ'লেও দুখ কিন্তু হিয়া ভৰাই পালোঁ। কাৰোবাৰ আপোন হ'বগৈ আজি অচিনাকি হ'লোঁ। কোনোবাই যদি সোধে হাঁহি থকাৰ কাৰণ কি, মই কৈ দিওঁ কান্দিবতো জন্ম হোৱাৰ লগে লগে শিকিলোঁ, সেইবাবে এতিয়া হাঁহিয়ে থাকোঁ। আমি ল'ৰা মানুহ গোটেই দিন কাম কৰোঁ প্ৰিয় মানুহক ভাল ৰখাৰ বাবে, আৰু ৰাতিৰ কান্দনটো হ'ল প্ৰিয় মানুহ এৰি যোৱাৰ বাবে। তুমি কাৰোবাৰ লগত কথা পাতিলে সেইটো তোমাৰ বন্ধু, সেইটো তোমাৰ ফ্ৰেণ্ড, আৰু মই যদি কাৰোবাৰ লগত কথা পাতোঁ ইমান চক কিয়? ভাল পাইছিলোঁ তোমাক, পাগলৰ দৰে ভাল পাইছিলোঁ। সেইটোৱেতো মোৰ ভুল আছিল যে তোমাক পাগলৰ দৰে ভাল পাইছিলোঁ, কিন্তু তুমি অলপো বুজিয়ে পাগল বুলি ভাবি মোক এৰি থৈ গ'লি। মোৰ লগত ইমান অভিনয় কৰাৰ কি দৰকাৰ আছিল? তুমিতো মোক নিজে ক'ব পালা হয় ন যে তুমি পুৰণা হৈ গ'লা বুলি। এই জীৱনটো শেষ হ'ব ধৰিছে। যৌৱনৰ দিন শেষ হ'ল, এতিয়া জীৱনে পৰীক্ষা লৈ আছে। প্ৰতিটো খোজত সপোনবোৰকো সামৰি থোৱা হৈছে। স্মৃতিবোৰৰ বাহিৰে সকলো শেষ হ'ল। লাহে লাহে সকলো হেৰাই যাব ধৰিছে। এতিয়া প্ৰতিটো উশাহে জীৱনৰ শেষ চৰণলৈ ঢাপলি মেলিছে। মোৰো এটা সপোন আছিল যে মোৰ জীৱনত এনেকুৱা কোনোবা আহিব যিয়ে মোক মোৰ নিচিনাকে ভাল পাব, কিন্তু এতিয়াহে বুজি পালোঁ সপোন কেতিয়াও সঁচা নহয়। এতিয়া আৰু কাৰোবাৰ কাৰণে অপেক্ষা নকৰোঁ। কি হোৱাটছএপ, কি টুইটাৰ, কি মেছেঞ্জাৰ, মোৰ মেছেজবোৰ যাৰ কাৰণে ভাল পোৱাৰ একোটা প্ৰতীক আছিল, আৰু বৰ্তমান সময়ত সেই মেছেজবোৰেই সেই মানুহজনৰ কাৰণে একোটা কাইট হৈ গৈছে। আৰে বছ, মনৰ ৰেম যদি হয় 2GB, 512GB, কষ্ট দিলে হেংটো হ'বই না। আমি ল'ৰা হয় ভাই, আমি টকা ইনকাম নকৰিলে ঘৰৰ মানুহে আমাক মূল্য নিদিয়ে, আৰু গাৰ্লফ্ৰেণ্ডটো বহুত দূৰৰ কথা। অহা জনমত আহিম মই তোমাৰ কাষ্টৰ হয়, তেতিয়া চাগে এইবাৰৰ দৰে বেলেগ বেলেগ হ'ব নালাগে আমি।